Hello everyone, আজি মই হান্দাগুৰি হৈতে কণী ভাজি বনাম এফালে মই তেলতে কেটামান মিঠি গুটি ফুটাই লৈছো তাৰ পিছত পিয়াজখিনি দি দিছো এতিয়া পিয়াজখিনি হিজি গৈছে ইয়াতে মই এতিয়া বিলাহী কিটুকুৰা দি দিছো আন্দাজ অনুসৰি মই ইয়াতে নিমখ আৰু হালধি এড কৰি দিছো এফালে বিলাহী হিজি গৈছে আৰু এতিয়া মই ইয়াতে কণীখিনি দি দিম এতিয়া আকৌ ভাজি লৈছো এফালে কণী হিজি গৈছে আৰু হান্দাগুৰিখিনিৰ লগত অকণমান পানী মিক্স কৰি লৈছিলো এফালে দি দিছো আৰু এতিয়া ভাজি থাকিম যেতিয়ালৈকে হান্দাৰ পৰা পানীটো আঁতৰ হৈ নাযায় তেতিয়ালৈকে ভাজি থাকিম আৰু আগতে আমাৰ আইতা ককাহঁতে এনেদৰে খাইছিলে তাকে ভাবিলো মইও আজি বনাই চাও বুলি এফালে আমাৰ কণী ভাজি ৰেডি হৈ গৈছে আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহলে লাইক এটা কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব তেতিয়াহে মই ভিডিঅ' আৰু বনাবলৈ উৎসাহ পাম এফালে মই গৰম গৰম ভাতৰ লগত এতিয়া খাওঁগৈ দেই আজিলৈ আহিছো তেনেহলে বাই বাই